নমস্কাৰ ওয়েলকাম বেক টু আৱাৰ চেনেল মই পাপিয়াৰা সিনা সানভি মেখলা হোলসেলৰ পৰা আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া কালেকশ্যন সামাৰ ফ্ৰেণ্ডলি কালেকশ্যন আজিৰ কালেকশ্যন একদম বাম্পাৰ থাকিব মানে আজিৰ কালেকশ্যন জাষ্ট ফৰ সামাৰ ফ্ৰেণ্ডলি বঢ়িয়া কাপোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে সো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু আপোনাৰ পছন্দ কৰা কাপোৰযোৰৰ স্ক্ৰীনশ্বট লৈ আমাৰ বুকিং নম্বৰত পঠাই দিব এণ্ড আপোনালোকে যদি এইখিনি কাপোৰ আমাৰ অফলাইন ষ্ট'ৰ সানভি মেখলা হোলসেলত আহি ল'ব বিচাৰে যেন আপোনালোকে মালিগাঁও চাৰিআলি LIC বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ শ্বপ হয় আমাৰ হোলসেলৰ আমাৰ শ্বপৰ পৰা আপোনালোকে মেখলা চাদৰ আছামিজ জুৱেলাৰী নৰ্মেল জুৱেলাৰী প্লাছ কুৰ্তি হোলসেল আপোনালোকে ল'ব পাৰিব ৰিটেইল ল'ব পাৰিব মানদৰ মানে যেনেকুৱা প্ৰকাৰতেই লওক আপোনালোকে প্ৰাইচটো একদম ৰিজনেবল এণ্ড বেষ্ট পাব মাৰ্কেটতকৈ একদম কম পাব এণ্ড আপোনালোকে আমাৰ ইউটিউব চেনেল ফেচবুক পেজ ইউটিউব চেনেলটো চাবই পাৰিব আপোনালোকে আৰু লগতে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব বিকজ ফেচবুক পেজত আমাৰ এভৰিডে ভিডিঅ' হয় তাতেও কিন্তু আমাৰ এভৰিডে নিউ কালেকশ্যন দেখুওৱা হয় তাৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব পাৰিব চ' আজি ভিডিঅ'টো মই আৰম্ভ কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চাব আজিৰ ফাৰ্ষ্ট কালেকশ্যন পিয়'ৰ কটন পিয়'ৰ কটনৰ একদম সামাৰ ফ্ৰেণ্ডলি মেটেৰিয়েল গৰমত মানে 40 ডিগ্ৰী গৰমতো আপোনালোকে পিন্ধি জাষ্ট কুল ফিল কৰিব চ' তেনেকুৱা এটা একদম এয়াৰ কণ্ডিশ্যন টাইপ কটন আমি আজি দেখুৱাম পিয়'ৰ কটন চ' কালাৰবোৰ 4টা কালাৰ আছে খুব ধুনীয়া অনলি চাদৰ আৰু মেখেলা পাব আপোনালোকে লাইক এইখিনি গিফ্ট কৰিবৰ কাৰণে খুব ভাল এইজত মানুহক কৰক যিকোনো এইজক মানুহক গিফ্ট কৰক খুব ধুনীয়া প্লাছ আপোনালোকে নামঘৰত পিন্ধি যোৱাৰ কাৰণেও বহুতো হোৱাইটৰ ওপৰত আপোনালোকে এনেকুৱা যোৰা বিচাৰি থাকে ল'ব পাৰিব অনলি 690 বাট ইনষ্টেণ্ট বুকিঙৰ কাৰণে আপোনালোকে 650কৈ ল'ব পাৰিব 650 টকাকৈ ল'ব পাৰিব বাম্পাৰ এটা অফাৰ ফৰ আজিৰ ভিডিঅ'ৰ কাৰণে খুব ধুনীয়া একদম পিয়'ৰ কটন কেছবচা আজলটো এনেকুৱা কেছবচা থাকিব পাৰীটো এনেকুৱা ফিক্সত আছে দেখিছে আৰু কমপ্লিট বডিখন আমি কিন্তু যিহেতু আপোনালোকে অলপ ওচৰত পাছত যাব পাৰিব বুলি কৈছোঁ এইটো আপোনালোকৰ ৰুলেক্সৰ আগৰটো মই প্লেনত কৰিছিলোঁ এইটোত আমি ৰুলেক্সৰ কাম কৰিছোঁ দেখিছে এনেকুৱা ৰুলেক্স বক্স ডিজাইন কৰা থাকিব আচলতে আমি ৰুলেক্সৰ কাম কৰিছোঁ খুব ধুনীয়া আৰু লগতে ইয়াতে প্লাছ চাইজত মেখেলা পাব মানে হেল্ডি চাইজ পাব অতিৰিক্ত অভাৰৱেট হ'লে আপোনালোকে এইখিনি একচুৱেলি নল'ব কিন্তু এইখিনি হেল্ডি চাইজৰ কাৰণে খুব ধুনীয়া এণ্ড ৰেগুলাৰ ইউজৰ কাৰণে পাৰফেক্ট অনলি 650 ৰুপিজত ল'ব পাৰিব পিয়'ৰ কটনৰ যোৰা মই লেভেণ্ডাৰ কালাৰ দেখুৱালোঁ এইটো স্কাই কালাৰ ছেম যাব কেছবচা যাব গাত এনেকুৱা বক্স যাব এণ্ড আঁচলটো এনেকুৱা হেভি সূতা ফুলৰ কেছবচা কৰা আছে পিয়'ৰ কটন পাৰীটো ফিক্সত যাব আৰু ইয়াতে মেখেলা যাব ব্লাউজ আপোনালোকে এনি কালাৰ ব্লাউজ আপোনালোকে ইয়াতে পিন্ধিব পাৰিব ৰেড ব্লেক হোৱাইট গল্ডেন লাইক আপোনালোকে যিখিনি ফুলৰ আছে এইখিনি কামত আপোনালোকে পম্পমখিনি ৰেডি কৰিলে এইখিনি কালাৰত আপোনালোকে ব্লাউজখন মিলাই পিন্ধিব পাৰিব এইটো এটা বিউটিফুল কালাৰ মষ্ট ডিমাণ্ডিং ৰেড কালাৰটো আমি যিমানে বনাওঁ চ'ল্ড আউট হৈ যায় আৰু এইটো আপোনালোকে যদি আমাৰ ভিডিঅ' চাইছে আফটাৰ লং টাইম মানে আমি এইটো ভিডিঅ' শ্ব' কৰি আছোঁ বিকজ আমাৰ একদম কমপ্লিটলি আমি যিমান কাৰণে মাল্টিপল পিচেছ বনোৱা হয় এণ্ড কমপ্লিটলি ষ্টক আউট থাকে ইয়াৰ ছিংগল চাদৰো মই আজি ভিডিঅ' দেখুৱাম বাট ইয়াৰ কালাৰবোৰ খুব লিমিটেড থাকে 4টা-5টাকৈ কালাৰ ৰেডি হয় এইটো এটা ৰেড কালাৰ চব পিয়'ৰ কটন কেছবচা থাকিব আঁচলত দেখিছে এনেকুৱা হেভি কেছবচা প্লাছ ৰুলেক্সৰ বক্স ডিজাইন কৰা আছে ইয়াতে মেখেলা দিয়া আছে আৰু মেখেলাটো এনেকুৱা ওপৰলৈ ফুল দিয়া থাকিব প্লাছ কেছবচা দিয়া থাকিব কেছপাৰী দিয়া থাকিব আৰু হেভি কেছবচা থাকিব খুব ধুনীয়া প্ৰাইজ আহিব 650 এইটো এটা ব্লেক পাৰী মষ্ট ডিমাণ্ডিং ব্লেক পাৰী চ' এইটো চাই লওক বহুত ধুনীয়া মেখেলা আহিব আৰু তোমাৰ চাদৰটো যাব ইয়াৰ খুব ধুনীয়া বক্স ডিজাইন কৰা আছে আৰু কেছবচা আহিব আঁচলটো হেভি যাব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাৰ বুকিং নম্বৰলৈ পঠাই দিব আমাৰ ছেকেণ্ড বিউটিফুল কালেকশ্যন মষ্ট ডিমাণ্ডিং মই ভিডিঅ'ত মানে এতিয়ালৈকে বহুতবাৰ দিছোঁ মানে মেনি টাইমছ চ' আমাৰ ইয়াৰ একদম বহুত চেলিং প্ৰডাক্ট এণ্ড হাইয়েষ্ট ডিমাণ্ডিং পিয়'ৰ কটন লাইক মই আজি পিয়'ৰ কটনৰ পৰা ভিডিঅ'টো স্পেচিয়েলি কৰি আছোঁ চ' পিয়'ৰ কটন কেছবচা আৰু এনেকুৱা ধৰণৰ যোৰা আপোনালোকে যিটো দামত দি আছোঁ একেবাৰে নাপাব 1250 কিন্তু আপোনালোকে যদি 2টা পিচ লয় 2টা-3টা কালাৰ লয় লাইক গৰমৰ কাৰণে আপোনালোকে নিজে পিন্ধি গিফ্ট দিয়ক 2টা-3টা একদম কমন হয় আৰু ল'লে 1200 টকাকৈ পাব 1200 আৰু ছিংগল পিচ ল'লে 1250 টকাকৈ পাব কালাৰবোৰ সাংঘাতিক কালাৰ হ'ব চ' মই দেখুৱা আৰম্ভ কৰোঁ কালাৰ ধুনীয়া আপোনালোকে পাব
আচ্ছা ইয়াতে মই হোৱাইট বেজো ৰাখিছোঁ প্লাছ মই ইয়াতে অলপ ডাৰ্ক বেজো কিছুমান কালাৰ বনাইছোঁ লাইক পিচ গ্ৰে তেনেকুৱা টাইপৰো কালাৰ বনাইছোঁ চ' মই ধুনীয়া ধুনীয়া কালাৰ আপোনালোকক দেখুওৱা আৰম্ভ কৰোঁ ফাৰ্ষ্ট কালাৰ এইটো চাব পাৰে আপোনালোকে খুব ধুনীয়া খুব বিউটিফুল হ'ব আঁচলটো এনেকুৱা কেচ পাৰি থাকিব গাত এনেকুৱা কেচ বচা থাকিব চাওক এইখিনি গোটেই এটাচ হৈ আছে একেলগতে মই জাষ্ট ধুনীয়াকৈ দেখুৱাই দিওঁ এইটো ব্লাউজৰ স্লিভছত এটা পাৰি যাব চাইড পাৰিবোৰ একদম হেভি থাকিব চাওক আৰু ইয়াৰে যাব মেখেলা খুব ধুনীয়া ইয়াৰে মেখেলা যাব মেখেলাটো এনেকুৱা কেচ বচা থাকিব এই কালাৰটো আমি নতুনকৈ বনাইছোঁ একদম কমপ্লিট পিয়ৰ কটন একদম কমপ্লিট পিয়ৰ কটন যিহেতু বহুত গৰম 40 ডিগ্ৰী গৰমতো আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰে see this one lavender with pink পাৰি খুব ধুনীয়া একদম পিয়ৰ কটন ভেৰি বিউটিফুল কালাৰ খুব স্মাৰ্ট লাগিব আৰু এই কালাৰবোৰ জাষ্ট খুব লিমিটেড পিচ আছে মানে এই ডিপ কালাৰবোৰ 3টা 4টা 5টাকৈ তেনেকুৱা কালাৰ ৰেডি আছে আপোনালোকে বুকিং কৰিলে ফাৰ্ষ্ট পাই যাব চাওক কেনেকুৱা গাত কেচবচ আহিব এইটো তোমাৰ চাইড পাৰি আহিব আৰু ব্লাউজৰ স্লিভছত এইটো পাৰি যাব এইখিনি তোমাৰ চাইড পাৰি দিয়া আছে আৰু মেখেলাখন ইয়াৰে দিয়া আছে প্লাছ চাইজত যাব প্ৰাইচ যাব 1250 ফৰ ছিংগল পিচ আৰু যদি আপোনালোকে মাল্টিপল পিচেছ লয় তেতিয়াহ'লে 1200 টকাকৈ পাব এইটো এটা চাব পাৰে হোৱাইট এণ্ড পাৰ্পল গাত কেচবচা থাকিব খুব ধুনীয়া মই জাষ্ট আপোনালোকক অলপকৈ খুলি দেখুৱাই দিওঁ কমপ্লিট আমি গোটেইকেইটা মেলিয়ে দেখুৱাই আছোঁ ইয়াতে চাইড পাৰি ব্লাউজৰ স্লিভছত পাৰি আৰু ইয়াৰে মেখেলা যাব চাওক মেখেলা যাব প্ৰাইচ অনলি যাব 1250 1250 দিছ ওৱান পিচ উইথ ব্লেক পাৰি কেচবচা পিচ এণ্ড ব্লেক পাৰি কেচবচা ইয়াত চাদৰ যাব আৰু ইয়াৰে চাওক সাইড পাৰি দিয়া আছে ব্লাউজৰ স্লিভছত পাৰি আৰু ইয়াৰে মেখেলা নেক্সট কালাৰটো দেখুৱাই দিওঁ বহুত কালাৰ আছে সো আপোনালোকে চাই থাকক আৰু স্ক্ৰীনশ্বট লৈ পঠাই দিয়ক এইটো আছে পিংক লাইট একদম বেবি পিংক কালাৰটো হয় আৰু আঁচলটো আমি খুব ধুনীয়া এটা কালাৰত কৰিছোঁ লেভেণ্ডাৰ মোষ্ট ডিমাণ্ডিং লেভেণ্ডাৰ কালাৰটো খুব চলি থাকে আপোনালোকে জানে আৰু এভৰি এজৰ মানুহে আৰামছে কালাৰটো পিক কৰিব পাৰে সাইড পাৰি ব্লাউজৰ স্লিভছত পাৰি আৰু এইখিনি একদম দোকানতো অহা মাত্ৰ মানে একদম সোল্ড আউট হৈ থাকে খুব বঢ়িয়া প্ৰডাক্ট ব্লাউজৰ স্লিভছত পাৰি যাব এইখিনি সাইড পাৰি যাব আৰু ইয়াৰে মেখেলা যাব তিনিটা লাইন চাব পাৰে আপোনালোকে এনেকুৱা কেচ বচা থাকিব আৰু হেভি কেচ পাৰি থাকিব খুব ধুনীয়া প্ৰাইচ অনলি 1250 টকা নেক্সট কালাৰটো মোষ্ট বিউটিফুল এটা কালাৰ দেখুৱাইছোঁ স্কাই ব্লু কালাৰ কেচ বচা থাকিব অৰেঞ্জ কালাৰত মানে কালাৰ কম্বিনেশ্যনটো বিউটিফুল হয় এইখিনি সাইড পাৰি মেখেলা দিয়া আছে ব্লাউজৰ স্লিভছত পাৰি যাব ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব এণ্ড জাষ্ট নাও মই হোৱাইট পাৰ্পল দেখুৱাইছোঁ তো হোৱাইটৰ কিছুমান কালাৰ আৰু চাওক আপোনালোকে এইটো হৈছে হোৱাইট পিচ মোৰ ফেভৰেট কালাৰ এণ্ড ময়ো ৰেডি কৰিছোঁ নিজৰ কাৰণে স্পেচিয়েলি ঘৰত সৰু পূজা লাইক অনুষ্ঠানলৈ পিন্ধি যাবৰ কাৰণে খুব ধুনীয়া যাব সাইড পাৰি ব্লাউজৰ স্লিভছত এটা পাৰি যাব আৰু কেতিয়াবা ভিডিঅ'ত মই পিন্ধি আহিম মানে আৰু এনেকুৱা কেচ বচা থাকিব আঁচলতো কেচ পাৰি থাকিব উইথ মাল্টি কালাৰ খুব ধুনীয়া প্ৰাইজ ইজ অনলি 1250 নেক্সট কালাৰ মই দেখুৱাই দিছোঁ এইটো আহিব হোৱাইট এণ্ড গ্ৰীণ কালাৰ খুব ধুনীয়া এইকেইটা মানে কাট হৈ আছে অলৰেডি আমি ইয়াৰ বেলেগ বেলেগ কৰি ৰাখিছোঁ মেখেলাটো তাৰ কাৰণে মই ধুনীয়াকৈ দেখাব পাৰিছোঁ ইয়াৰ মেখেলা সাইড পাৰি ব্লাউজৰ স্লিভছত এটা পাৰি যাব আৰু ইয়াৰ চাদৰ যাব মানে ৰেডি টু ৱেৰ আউটলুকছটো জাষ্ট সাংঘাতিক আপোনালোকে ইমাজিন কৰিব পাৰে যেতিয়া সাইড পাৰি লগাব আৰু ইয়াতে মাল্টি কালাৰ পম্পম কৰিলে খুব ভাল লাগিব লাগে ইয়াতে ৰেড আছে ব্লেক আছে য়েলো আছে ব্লু আছে স্কাই ব্লু আছে গোটেইকেইটা কালাৰ গাতো কেচবচা আছে এনেকুৱা মাল্টি কালাৰ চ' মাল্টি কালাৰ আপোনালোকে যদি দহি কৰে ইয়াতে খুব ধুনীয়া লাগিব খুব ডিমাণ্ডিং এটা কালাৰ হোৱাইট পিংকটো আমাৰ সদায় চ'ল্ড আউট হৈ যায় আজি আপোনালোকে পাইছে বাৰু ভিডিঅ'ত চ' আপোনালোকে ল'ব পাৰে চাওক কেনেকুৱা মেখেলা যাব এণ্ড সাইড পাৰি ব্লাউজৰ স্লিভছত পাৰি যাব আৰু ইয়াৰে চাদৰ যাব ভাল লাগিলে স্ক্ৰীনশ্বটটো আপোনালোকে লৈ ল'ব ইয়াৰ নেক্সট আৰু দুটা ধুনীয়া কালাৰ মই দেখুৱাই আছোঁ এইটো এটা স্কাই ব্লু কালাৰ দেখুৱাই আছোঁ খুব ধুনীয়া বিউটিফুল কালাৰ সাইড পাৰি দিয়া থাকিব ব্লাউজৰ স্লিভছত পাৰি আহিব আৰু ইয়াৰে চাদৰ আহিব ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব নেক্সট কালাৰটো মই দেখুৱাই আছোঁ ৰয়েল ব্লু কালাৰ নেক্সট কালাৰটো চাওক ৰয়েল ব্লু কালাৰ খুব ধুনীয়া আৰু ইয়াৰ সৈতেও প্লাছ সাইজ মেখেলা যাব সাইড পাৰি যাব ব্লাউজৰ স্লিভছত পাৰি যাব কালাৰবোৰ আপোনালোকে চাইছে খুবেই ধুনীয়া যেইটো কালাৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ আপোনালোকে আমাৰ বুকিং নম্বৰত পঠাই দিব মোষ্ট বিউটিফুল AC কটন প্ৰিমিয়াম কোৱালিটি উইথ মাল্টি বুটা
চাইছে আপোনালোকে একদম গাত হেভি বুটা থাকিব আঁচলৰ ডিজাইনটো সাংঘাতিক ধুনীয়া হয় ৰেডি টু ৱেৰ কৰি দিছোঁ উইথ মাল্টিপল পম্পম মানে ইয়াতে খুব ধুনীয়াকৈ দহি কৰা আছে আপোনালোকে চাব পাৰে খুব ধুনীয়াকৈ আৰু চাইড পাৰিটো মই লগাই দিছোঁ জাষ্ট আপোনালোকে মেখেলাটো ৰেডি কৰিব আৰু ব্লাউজটো ৰেডি কৰিব আৰু আপোনালোকে যদি আমাক কৈ দিয়ে আৰু এক্সট্ৰা পে'মেণ্ট কৰি দিয়ে মেখেলাটোও ৰেডি কৰি দিম অনলি 580 খুব ধুনীয়া ৰেডি টু ৱেৰ কৰা আছে 580 কালাৰবোৰ সাংঘাতিক ধুনীয়া ধুনীয়া আপোনালোকে পাব মই কালাৰবোৰ দেখুৱাই যাওঁ ইয়াতে আপোনালোকে মেখেলাখন পাব চাওক আৰু যিটো ফুলৰ ডিজাইন আছে খুব হেভি হয় আৰু ব্লাউজটো প্লাছ মই আঁচলৰ যিটো ডিজাইন হয় আঁচলৰ ডিজাইনৰ সৈতে মই মিলাই ব্লাউজৰ ডিজাইনটো কৰিছোঁ মানে ইয়াৰ চিম্পল প্লেইন ডিজাইনতো হয় কিন্তু মই ইয়াতে অলপ এক্সট্ৰা কৰিছোঁ বিকজ আঁচলৰ ডিজাইনৰ সৈতে মই ব্লাউজৰ ডিজাইনটো মিলাই কৰিছোঁ অলপ ষ্টেণ্ডাৰ্ড আৰু যিকোনো অকেশ্যনত যাবৰ কাৰণে আপোনালোকে ইজিলি ইউজ কৰিব পাৰিব আৰু কালাৰবোৰো কিন্তু একদম একছে বৰকাৰ এক কালাৰ আৰু এচি কটন এইখিনি হেভি ৱৰ্কৰ ওপৰত ইয়াতে মেখেলা ব্লাউজ পিচ আৰু চাদৰ ৰেডি টু ৱেৰ কৰা আছে চাদৰ 580 অনলি দা প্ৰাইচ 580 টকাত আপোনালোকে ল'ব পাৰিব একদম ইনষ্টেণ্ট বুকিং কৰক কালাৰবোৰ একছে বৰকাৰ এক হয় চি দিছ ওৱান এইটো মেহেন্দি গ্ৰীণ কালাৰ হয় খুব ধুনীয়া আৰু ব্লাউজ পিচ আৰু চাদৰখন এনেকুৱা ৰেডি কৰা পাব মেখেলা ব্লাউজ পিচখন আপোনালোকে বুকিং টাইমত যদি কৈ দিয়ে আৰু এক্সট্ৰা পে'মেণ্ট কৰি দিয়ে তে সেইখিনিও ৰেডি হৈ যাব এইটো আপোনালোকে লেভেণ্ডাৰ কালাৰ পাব মষ্ট ডিমাণ্ডিং বিউটিফুল লেভেণ্ডাৰ কালাৰ প্ৰাইচ আহিব অনলি 580 ব্লাউজ পিচ আৰু চাদৰ যাব খুব ধুনীয়া কালাৰ নেক্সট কালাৰটো আহিব বেবী পিংক মষ্ট বিউটিফুল এণ্ড ডিমাণ্ডিং বেবী পিংক উইথ বিউটিফুল ডিজাইন বেবী পিংক কালাৰ এইটো ব্লাউজ পিচ যাব আৰু ইয়াৰে চাদৰ যাব একদম ৰেডি টু ৱেৰ চাদৰ চি খুব ধুনীয়া নেক্সট কালাৰটো দেখুৱাই আছোঁ একদম লাইট বাটাৰ স্কচ কালাৰ যিকোনো এজন মানুহে পিন্ধিলে বিৰাট মৰম লাগিব বিৰাট প্ৰিটি এখন কালাৰ আৰু ব্লাউজখন চাওক এনেকুৱা পিংকৰ এটা ষ্ট্ৰাইপ দিয়া আছে পিংকৰ ওপৰত বাটাৰ স্কচ কালাৰ বহুত বেছি মৰম লাগিছে কালাৰটো আৰু চাদৰৰ লুকছটো জাষ্ট চাওক আপোনালোকে সাংঘাতিক ধুনীয়া যেতিয়া আপোনালোকে পিন্ধিব মানে বহুত বেছি ভাল পাব কাৰণ বহুত ধৰণৰ কোৱালিটিৰ এচি কটন ৰেডি হয় এইটো যিটো কোৱালিটিত মই আপোনালোকক জাষ্ট 580 দিছোঁ মানে আপোনালোক সাংঘাতিক ভাল পাব কাৰণ আমাৰ পৰা যদি আপোনালোকে বিচাৰে 350 এণ্ড 340ৰ পৰা আমি এচি কটন মোটামুটি আমি আপোনালোকক অনলাইনত দিছোঁ চ' কোৱালিটি এইটোৰ সাংঘাতিক লেভেলৰ কোৱালিটি আপোনালোকে লৈ বহুত বেছি ভাল পাব আচ্ছা এইটো মাষ্টাৰ্ড য়েলো কালাৰ উইথ বিউটিফুল মেখেলা ডিজাইনটো চব খুব ধুনীয়া এইটো ব্লাউজ পিচ আৰু ইয়াৰে চাদৰ যাব খুব ধুনীয়া লাগিব মই এটা কালাৰ আপোনালোকক গাত লৈ দেখুৱাই দিওঁ বহুত বেছি মৰম লগা আৰু ধুনীয়া হয় বহুত বেছি মৰম লগা আৰু ধুনীয়া হয় আৰু এইটো এটা পিংক কালাৰ চাওক এইটো এটা পিংক কালাৰ প্ৰাইচ অনলি অন 580 ব্লাউজ পিচ আৰু ইয়াৰে চাদৰ যাব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আপোনালোকে আমাৰ বুকিং নম্বৰত পঠাই দিব নেক্সট এইটো চি গ্ৰীণ কালাৰ উইথ পিংক বুটা বচা যাব ইয়াৰ মেখেলা চাওক মেখেলাটো মই এনেকৈ উল্টাই ধৰি দিছোঁ আপোনালোকে চাই ল'ব পাৰে এইটো ব্লাউজ পিচ আৰু ইয়াৰ চাদৰ যাব প্ৰাইচ অনলি 580 ৰেডি টু ৱেৰ কৰা আছে চাদৰ নেক্সট কালাৰটো মই দেখুৱাই দিম লাইট একদম কমপ্লিট লাইট অৰেঞ্জ কালাৰ আপোনালোকে দিনতো পিন্ধিব পাৰে এই কালাৰটো খুবেই মৰম লাগিব দিনত পিন্ধিলে ব্লাউজ আহিব ব্লাউজত যথেষ্ট আহল বহল কাপোৰ দিয়া আছে আৰু ইয়াৰে চাদৰ যাব ৰেডি টু ৱেৰ কৰা আছে উইথ চাইড পাৰি উইথ মাল্টিপল পম্পম আৰু আপোনালোকে পম্পমবোৰো চাব পাৰে বহুত ধুনীয়াকৈ কৰা হৈছে হেভিকৈ কৰা হৈছে চ' যিটো কালাৰ ভাল লাগে আপোনালোকে ফটাফটকৈ স্ক্ৰীনশ্বট লৈ আমাৰ বুকিং নম্বৰলৈ পঠাই দিব our next collection very beautiful and demanding because মই এইকেইটা মানে আজি তিনিটা জোৰা দেখুৱাইছোঁ আৰু লাষ্ট কালেকশ্যন যেটা দেখুৱাম এইটো চাদৰৰ বহুত বেছি ধুনীয়া পিয়ৰ কটন জোৰা দেখুৱালোঁ আৰু পিয়ৰ কটন ছিংগল চাদৰ আপোনালোক কালাৰফুল প্লাছ হোৱাইট এণ্ড ডিজাইনছ অফ জাষ্ট বিউটিফুল এণ্ড অল বডি এনেকুৱা চেক্সৰ ওপৰত থাকিব এণ্ড কমপ্লিট হেভি কেছ বচা উইথ ৰেড কালাৰ পাৰি ফিক্স পাৰি ৰুলেক্সৰ কাম কৰা আছে সিংগল চাদৰ হয় 550কৈ ল'ব পাৰিব মাল্টিপল পিচেছ ল'লে 530কৈ ল'ব পাৰিব খুব বেছি ধুনীয়া একদম হেভি আৰু চাদৰৰ যিটো ডিজাইন আছে মই যিটো ছেট দেখুৱাইছিলোঁ পিয়ৰ কটন তাতকৈ বহুত চেক্সৰ ডিজাইনটো হেভিৰ ওপৰত কৰা হৈছে দেখিছে আপোনালোকে ছিংগল চাদৰত আমি মাল্টিপল চেক্সৰ ওপৰত কৰিছোঁ মাল্টিপল কেছ বচা চ' আপোনালোকে যিকোনো ছিংগল মেখেলাৰ লগতে ধুনীয়াকৈ ল'ব পাৰে পিয়ৰ কটনৰ চাদৰ খুব ধুনীয়া আৰু ডিজাইন আৰু কালাৰ সাংঘাতিক এইটো এটা চাওক মিডিলটো এনেকুৱা বক্স থাকিব বোথ সাইড প্লেন একদম ইউনিককৈ বনোৱাইছোঁ খুব ধুনীয়া আৰু এনেকুৱা মানে ইউনিক
একদম ইউনিক ন যেতিয়া আপোনালোকে প্লিটছ লৈও পিন্ধিব দুটা প্লিটছত এনেকুৱা চেক্স পৰিব দুটা প্লেনত পৰিব বহুত বেছি ভাল লাগিব কেছ বচা থাকিব আঁচলৰ ডিজাইনটো আপোনালোকে চাব পাৰে হেভি আহিব প্ৰাইচ অনলি অন 550 এণ্ড ফৰ মাল্টিপল পিচেছ 530 প্ৰাইচ আহিব এইটো এটা ব্লেক কালাৰ অল বডি চেক্স ৰুলেক্স গুণাৰ কাম কৰি থাকিব কেছ বচা থাকিব পিক্স পাৰি থাকিব পিয়ৰ কটন চাদৰ 550 মৰম লগা এটা ডিপ কালাৰ দেখুৱাম এণ্ড উইথ পাৰিটো চাওক কেনেকুৱা ডিপ কালাৰ ৰয়েল ব্লু কালাৰত আছে খুব ধুনীয়া প্ৰাইচ ইজ অনলি অন 550 ফৰ মাল্টিপল পিচেছ 530 আহিব এইটো এটা ৰেড কালাৰ যিটো বোথ চাইড প্লেইন হয় মিডিলটো চেক্সত হয় ৰুলেক্সৰ কাম কৰা আছে উইথ মাল্টিপল কেছ বচা খুব ধুনীয়া পাৰিটো এনেকুৱা ফিক্সত থাকিব বৰ্ডাৰ লাইনত এনেকুৱা ৰুলেক্সত দেখিছে লাইটকৈ ৰুলেক্সৰ কাম কৰা আছে খুব ধুনীয়া লাগিছে আৰু এইটো এটা অৰেঞ্জ কালাৰ ৱাও গোটেইকেইটা कलर एक से बढ़कर एक मतलब फॉर समर ये सब देखने से ही लगता है वाओ ले लूँ जस्ट ले लूँ वाला कलेक्शन है जेटू ভাল লাগে লৈ লওক আৰু এইখিনি ল'বৰ কাৰণে আপোনালোকে দোকানত ভিজিট কৰক কাৰণ দোকানত আপোনালোকে এইটো ল'ব আহিলে আৰু এটা পছন্দ হৈ যাব কাৰণ আমাৰ কালেকশ্যন আপোনাৰ অলৱেজ যোনে আহি থাকে বা আমাৰ ভিডিঅ' চাই থাকে আপোনালোকে জানে আমি মাল্টিপল ডিজাইনৰ সৈতে মাল্টিপল মানে কোৱালিটি কোৱান্টিটিৰ সৈতে কাম কৰোঁ চ' আৰু উইথ বেষ্ট প্ৰাইচ চ' একদম বঢ়িয়া পাব আপোনালোকে পিংক চাওক আঁচলটো এনেকুৱা কেছ বচা থাকিব গাত এনেকুৱা কেছ বচা থাকিব আৰু ৰুলেক্সৰ লাইটকৈ একদম আঁচলটো খুব চাওক এনেকুৱা ৰুলেক্সৰ কাম কৰিছে বহুত ধুনীয়া পিংক কালাৰ এইটো মুগা কালাৰ আহিব উইথ গ্ৰীণ কেছ বচা 550 ফৰ মাল্টিপল পিচেছ 530 আহিব এইটো পিংক কালাৰ এইটোৰ বৰফি ডিজাইন হয় আগতে এটা মই পিংক কালাৰ দেখুৱাইছোঁ চ' সেইটো আছিলে কেছ বচা এইটো বৰফি ডিজাইন বহুত ধুনীয়া লাগিব আৰু এইবোৰ পিন্ধিবলৈ বহুত বেছি ভাল আপোনালোকে যিকোনো চাদৰৰ সৈতে ৱেৰ কৰক বহুত ভাল যথেষ্ট আহল বহল চাদৰ এইখিনি এইটো আহিব গ্ৰে কালাৰ এইটো আহিব গ্ৰে কালাৰ চাওক খুব ধুনীয়া চ' যিটো কালাৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ বুকিং নম্বৰলৈ পঠাই দিব সো আজিৰ কালেকশ্যন কেনেকুৱা লাগিছে আমাক কমেণ্ট কৰি আপোনালোকে জনাব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছ ফেমিলিৰ সৈতে আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ